গোটাই মানে মানুহ ট্ৰেইনৰ পৰা নমাৰ লগে লগে মানে আমাক যে পিছা পৰিছে যে পিছা লাগিছে যে এনেকুৱা লাগি লাগি মানে বহুত মানে কাজিয়াও হৈ গ'ল চাওক কিমান ট্ৰেইন লাগি আছে এতিয়া বৰ্তমান এই হোৱাটছআপ পাৰ্টি কি খবৰ আশা সকলোৱে ভালে আছে আৰু যেনেকৈ বৰ্তমান আছোঁ ইয়াত বাজুতৰা জংচন আহি পাইছোঁ আৰু ইয়াৰ পৰা 1800 কিলোমিটাৰ আহিলোঁ আৰু ইয়াত টোটেল হ'ব আমাৰ 2856 কিলোমিটাৰ কি কয় এইকেইটাক এই বিৰিয়ানী ডাবল আণ্ডা মানে এইবোৰ একো উঠা নাই সেইকাৰণে লাগি আছে বহুত আৰু এটা কথা মানে ভাল ইয়াত উঠি মানে আজি মানে শিখৰ পাইছোঁ সৰু সৰু লৈ আৰু এটা খালোঁ মানে মইতো ইমানটো নাখাওঁ অলপ মাজে মাজে বহুত দিনৰ পাছত পাইছোঁ বহুত ভাল লাগিছে খালোঁ আৰু এটা 13 হৈ গ'ল ৰাতিপুৱাৰ পৰা একো খোৱা নাই মানে একো পোৱা নাই বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ 9টা বজাত আহিছে 1:30 বজাত আৰু কম দিছে চব মনটো বেয়া হৈ গ'ল তাৰ মনটো বোলে বেয়া হৈ গ'ল তাৰ মনটো ভাগি দিছে আৰু ইমানকেইটা ভাত আহিছে ইমান অলপ অলপ আনি দি দিছে মোকতো খঙে উঠি গ'ল ইমান ভোক লাগি আছে কি কৰিম ৰুটিও চাই কিমান ডাঙৰ খুব ডাঙৰ ডাঙৰ ৰুটি ট্ৰেইনত আৰু খাই আৰু বাচিব লাগিব ন কিন্তু খঙে উঠি আছে ভাই 9টাত অৰ্ডাৰ কৰাৰ ভাত এতিয়া আহিছে ভাই ইয়াত ৰখিছে ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া অলপ ৰেষ্ট ল'ম আৰু আমি আহি পাই গ'লোঁ ৰাজস্থানত সোমাই গ'লোঁ আৰু চব সেইটো কি ওলাইছে খাবলৈ গাইজ এটা বস্তু চাওক মই কেতিয়াও জীৱনত মানে ৰিয়েলি দেখি নোপোৱা বস্তু এটা বাইকল চাইছেনে মানে ঢেৰ বাইকল আছে ইয়াত মই কেতিয়াও ৰিয়েলি দেখা নাছিলোঁ ভিডিঅ'ত চাই পাইছিলোঁ কিন্তু আজি ৰিয়েলি চাই পালোঁ মই বহুত ভাল লাগিছে বহুত ডাঙৰ ডাঙৰ বহুত আছে ইয়াত বাইকল যিমানে আগুৱাই গৈ আছে সিমানে গৰমটো বাঢ়ি গৈ আছে মানে ইমানে গৰম অসহ্য লাগি গৈ আছে মানে খিৰিকী খুলিম নে লগাম এই তাকে ভাবিব পৰা নাই খুলিলে বাহিৰৰ পৰা গৰম আহে লগালে ভিতৰৰ পৰা গৰম চব এতিয়া গৰম 40 ডিগ্ৰী গাইজ আপোনালোকে এটা মন কৰিছেনে চাওক মানুহবোৰ কেনেকৈ মানে জীয়াই আছে চাওক সিহঁতৰ ঘৰ নাই নেকি মই এতিয়াও গম পোৱা নাই এনেকৈ আছে সেই চাওক সৰু পোৱালীক মানে খুৱাই আছে বুৱাই আছে ইয়াতে থাকে মানে চাওক মানে কি ক'ম মানে ইমান বেয়া লাগিছে চাই আছে চাওক মাটি মানে ওখ কৰি লৈছে এইটো চাওক তলত মাটি দি দিছে ওখ কৰিব যাতে পানী নহয় মানে সেইকাৰণে ওখ আমি ফাইনেলি পাই গ'লোঁ দিল্লী আৰু
টেনশ্যন লাগি আছে মানে কি ডাঙৰ ডাঙৰ বেগ মোৰে 3টা বেগ বুকটো হ'লে মানে টেনশ্যন লাগি আছে চাওক এইটো এটা হেলিকপ্টাৰ আৰু কিমান বেগে বেগ এতিয়া লৈ নামি আকৌ অল দিল্লী তাত যাব লাগিব চাওঁ দুদিনৰ জাৰ্ণি কৰি ভাল লাগিছে ইয়াত ছুপাৰফাষ্ট এক্সপ্ৰেছ তামাম স্পীড আহিছে ভাল লাগিছে এতিয়া নামি আৰু ফ্ৰেছ হ'ম পাছত একেবাৰে আকৌ লগ পাই আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ নিউ দিল্লী আহিছিলোঁ তাৰ পৰা অটো লৈ মানে আহিলোঁ তো গাইজ তাতে অকণমান চিন হৈ গ'ল মানে কথা হৈ গ'ল কি তাত অটো দুটাই মানে মানুহ মানে ট্ৰেইনৰ পৰা নমাৰ লগে লগে মানে আমাক যে পিছা পৰিছে যে পিছা লাগিছে যে এনেকুৱা লাগি মানে বহুত মানে কাজিয়াও হৈ গ'ল তাত তাৰপিছত মোৰ লগৰজনে মানে ফোন কৰি কৈছে যে এনেকুৱা মোক ইফালে যোৱা 7 নম্বৰ গেটতে আহিলোঁ সেইফালে অকণ ভাল মানুহ অটোলা পাইছোঁ তো সেইটো দি ইয়াত আহি আৰু এতিয়া অল দিল্লী আহি পালোঁ বহুত ভাগৰ লাগিছে আপুনি চাই পাইছে ঘামি গৈছোঁ মানে কি ক'ম মানে সেইটো নিউ দিল্লীত মানে সি 1 নম্বৰৰ প্লেটফৰ্মৰ অটো লাগি ইমানে বেয়া মানে কাজিয়া লাগিছে ইমান বেয়া গালি দি আছে তাৰপৰা আমি আহি গ'লোঁ আমাৰ বেগ চেগ ঘূৰি পূৰা টানি আছিলে আৰু তাৰ পুলিচকেইটা ইমানে বেয়া কথা নুশুনে আমি ক'লেও মানে সিহঁতে ঘূৰি চাই গুচি যায় মানে সিহঁতৰ লগত নালাগে মানে এনেকুৱা অৱস্থা তো আমি মানুহ বেছি আছিলোঁ বুলি সেইকাৰণে একো কৰিব নোৱাৰিলে এজন দুজন থাকিলে আজি মাৰি দিলে এনেকুৱা অৱস্থা হৈ আছে মানুহ বেছি আমাৰ গেং হেভি আছে না আমাৰ গেংবোৰ ষ্ট্ৰং আছে পূৰা তো এতিয়া আৰু যাওঁ অলপ ৰেষ্ট লওঁ চ' গাইজ বৰ্তমান আছোঁ দিল্লীত আৰু কি ক'ম বহুত গৰম ইয়াত তো গৰমত মানে অৱস্থা নাইকিয়া হৈ গৈছিলে সেইকাৰণে AC ৱেইটিং হলত ইয়াত মানে AC ৰুম আছে তাত বুক কৰিলোঁ আৰু আমি গোটেই ইয়াত ৰেষ্ট লৈ আছোঁ অলপ দেৰি ৰেষ্ট লৈ আহিলোঁ বাহিৰত আৰু কি ক'ম মানে নিউ দিল্লীত মানে অৱস্থা বেয়া হৈ গ'ল তো গাইজ ধুনীয়াকৈ খাই ল'লোঁ ট্ৰেইনটো ঘূৰিব আহিছোঁ মানে অকণমান চাবলৈ আহিছোঁ যে আমাৰ 16 নম্বৰ প্লেটফৰ্মৰ পৰা মানে ট্ৰেইন যাব যিখন নেকি আছাম এক্সপ্ৰেছ তো আমি এখন চাব আহিলোঁ যাওক কোনফালে আছে 16 নম্বৰ প্লেটফৰ্ম তো আহি চাই পালোঁ ইমানে ডাঙৰ মানে অল দিল্লী যিটো প্লেটফৰ্ম আছে ৰেলৱে ষ্টেচন বহুত ডাঙৰ আপোনালোকে এবাৰ চাওক আৰু এইফালে যে চাই পাইছে গোটেই প্লেটফৰ্ম হয় এইকেইটা নহয় দুটা নহয় 16টা প্লেটফৰ্ম অল দিল্লীৰ মানে ইমানো ডাঙৰ আৰু মানে প্ৰথমবাৰ আহিলে মানে বহুত উল্টা পুল্টা লাগি যায় মইতো উল্টা পুল্টা লাগি গৈছে মোৰে মই বিচাৰি পোৱা নাই কোনফালে আছে সেইকাৰণে অকণ ঘূৰি মানে চাব আহিছোঁ যে কোনফালে কেনেকুৱা আছে সেইকাৰণে চাব আহিলোঁ তো আপোনালোকে ভাবিলোঁ যে অকণ ৰেলৱে ষ্টেচনটো দেখাই দিওঁ বুলি ভাবিলোঁ তো আপোনাৰ বেক কেমেৰাটো যাবে দেখুৱাই আছোঁ চৌকাইছে সেইফালে পৰা চাই আছোঁ গোটেই মানে ঘৰৰ নিচিনা যে ট্ৰেইন লগোৱা আছে সেইটো গোটেই প্লেটফৰ্ম হয় চাওক কিমান ট্ৰেইন লাগি আছে এতিয়া বৰ্তমান বহুত ডাঙৰ হয় গাইজ প্লেটফৰ্মটো ফাৰ্ষ্ট টাইম দিল্লীত আহিছোঁ তো এটা নতুন একটা এক্সপিৰিয়েঞ্চ পাই আছোঁ ভাবিলোঁ আপোনালোকে দেখুৱাওঁ আপোনালোকে চাওক কেনেকুৱা যোনে দেখা নাই যোনে দেখিছে তো ভাল কথা